লগতে সকলোৱে আপোনালোকে দোৱা কৰিব। তাৰ লগতে মই সকলোকে অনুৰোধ জনাইছোঁ যে যিহেতু আমি ইয়াতে কোৰাণৰ কথা লৈ আহিছোঁ, গতিকে কোৰাণৰ আলোচনা ইয়াতে হ'ব। ফালুৰি কাটি যাতে কোনেও নাযায় আৰু পৰিস্থিতিটো যাতে কোনোবাই বেয়া কৰাৰ কাৰণে যাতে ষড়যন্ত্ৰ এটা নকৰে। আৰু আমি অকণমান গম পাই আছোঁ তৃতীয় পক্ষ এটা সোমাই পেলাই কিবা কৰাৰ কাৰণে, এটা ষড়যন্ত্ৰ চেষ্টা কৰাৰ কাৰণে এটা ৰচি আছে। কিন্তু আপোনালোকে এনেকুৱা নকৰিব। ডিবেটটো যাতে ভালকৈ হৈ যায়, দুধ কা দুধ পানী কা পানী হৈ যাব ইনশাল্লাহ। ইমান দিনৰ পৰা যিটো আমাৰ অপেক্ষা আছিল, কোৰাণৰ যিটো অপেক্ষা কৰিছিল, হাদিছৰ যিটো অপেক্ষা কৰিছিল, আজি তাৰিখ পৰ্যন্ত ভাৰত স্বাধীন হোৱাৰ পিছত অসমত কোনেও এনেকুৱা কৰা নাই। যিজন ব্যক্তিয়ে কোৰাণক অপমান কৰিছে, হাদিছক অপমান কৰিছে, সেইজন ব্যক্তিয়ে আজি তথ্যখিনি দিব লাগিব। আৰু দুৰ্গা পূজাটো কোৰাণৰ কোনটো আয়তৰ ভিতৰত লিখা আছে, কোনটো চূড়াৰ ভিতৰত লিখা আছে, এই বস্তুখিনি আমি মোক দেখাই দিব। মই 2 কোটি টকাৰ টেক্স দি পেলাই মই গুচি যাম, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ'ব। কিন্তু ইয়াৰ লগতে মই লাষ্ট এটা কথা কৈ থওঁ, কথা দুৰ্গা পূজা সম্পৰ্কেই হ'ব। এই ডিবেটটো দুৰ্গা পূজা সম্পৰ্কেই কথা কোৱাৰ হ'ব। আৰু মই ইতিমধ্যে যিজন থাকিব আমাৰ দীক্ষিত শৰ্মা ডাঙৰীয়া, তেখেতকো কৈছোঁ, তেখেতেও কৈছে যে মোক কিছু আপুনি চিন্তা নকৰিব। ইনশাল্লাহ আমি উপস্থিত হৈছোঁ আৰু ভগৱান আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰোঁ ইনশাল্লাহ যাতে আমাৰ ডিবেটটো সুস্থ হয় আৰু বৰ ধুনীয়া যাতে হয় ইনশাল্লাহ। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যাতে অসমৰ সকলো মানুহে পায়, সকলো মানুহে যিহেতু বাট চাই আছে তেখেতেও যাতে বস্তুটো চাব পাৰে আৰু সকলোৱে যাতে দোৱা কৰে আৰু সকলো একত্ৰিত হৈ যাতে ভাল ভাল কাম আমি অনাগত দিনত ইছলামৰ কাৰণে আমি কৰিব পাৰোঁ। ধন্যবাদ।